যে ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখাৰ আগত তেওঁলোকে ৰিপৰ্ট চায় সেয়া ব্লাড ৰিপৰ্ট হওক আন ৰিপৰ্ট হওক সেই ৰিপৰ্টবিলাকৰ পৰীক্ষা কোনে কৰে এওঁলোকে কৰে আমি স্কলাৰশ্বিপৰ ব্যৱস্থা ৰাখিছোঁ মেৰিটৰিয়াছ যিখিনি আমাৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে এই শিক্ষানুষ্ঠানত যিসকলে পঢ়িবলৈ আহিব তেওঁলোকে ইয়াৰে প্ৰিন্সিপাল ছাৰে লিখা কিতাপে পঢ়িব লাগিব আমাৰ যিখিনি ইকনমিকেলি উইক ছেকশ্যনৰ ল'ৰা ছোৱালী আছে আমাৰ ডে 1ৰ পৰা আমি মানে বিল' পভাৰ্টি লাইনৰ ষ্টুডেণ্টক আমি সম্পূৰ্ণ ফ্ৰীত পঢ়াই আছোঁ ডাঙৰ ডাঙৰ লেবত যিবিলাক মেচিন ইউজ কৰা হয় এওঁলোকক শিকাবলৈও সেইবিলাক মেচিনেই ব্যৱহাৰ কৰিছে যাতে তেওঁলোকে লেবত গৈ পেলাই আৰু ইফাল সিফাল কৰিব নালাগে কেনেকুৱা লাগিছে পঢ়ি আৰু ইয়াত এখন কলেজ কেলে চুজ কৰিলা তুমি আৰু আমাৰ এডমিশ্যনৰ লগত আমি ষ্টুডেণ্টখিনিক ইউনিফৰ্ম এটা পেয়াৰ আৰু কমপ্লিট কোৰ্চটোৰ কিতাপখিনি আমি ফ্ৰী দিওঁ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আহিছোঁ এখন বিশেষ শিক্ষানুষ্ঠানলৈ আৰু যিখনৰ নাম হৈছে RCHS আৰু দীঘলকৈ যদি মই কওঁ তেতিয়াহ'লে ৰিজনেল কলেজ অফ হেল্থ ছায়েন্স আৰু ইয়াত পঢ়িবৰ বাবে আপোনালোকে কি কৰিব লাগিব ক'ৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িব পাৰিব আৰু কি পাছ কৰিলে ইয়াত আপোনালোকে পঢ়িব পাৰিব এই বিষয়ে ভিডিঅ'টোত আপোনালোকে গম পাব মই প্ৰথমে আহিছোঁ প্ৰিন্সিপাল ছাৰৰ কক্ষলৈ অক্ষয় চন্দ্ৰ ডেকা ছাৰ ইয়াতে মেনেজিং ডাইৰেক্টৰ হিচাপেও আছে আৰু প্ৰিন্সিপালৰ দায়িত্বও তেখেতে পালন কৰি আছে আৰু ছাৰ প্ৰথম অসমৰ বা নৰ্থ ইষ্টৰ বুলি ক'ব পাৰি ছাৰ নৰ্থ ইষ্টৰ প্ৰথম লেবৰেটৰী মাষ্টাৰ ডিগ্ৰী তাতে আকৌ PhD ছাৰ আপুনি ফাৰ্ষ্ট নৰ্থ ইষ্টৰ হয় হয় আৰু কিমান বছৰ হ'ল ছাৰ্ভিচত ছাৰ আপোনাৰ মই লাষ্ট 19 ইয়াৰ্ছ নৰ্থ ইষ্টত মই মেডিকেল লেবৰেটৰী ছাৰ্ভিচৰ ওপৰত শিক্ষাদান কৰি আছোঁ ভেৰিয়াছ ইউনিভাৰ্চিটিত অলৰেডি ইতিমধ্যে আমি শিক্ষাদান কৰিলোঁ আৰু এইটো অনুষ্ঠান সেই অভিজ্ঞতা সঞ্চয় কৰি অনুষ্ঠানটো গঢ়িছোঁ একদম সৰুৰ পৰা গঢ়িছোঁ এই অনুষ্ঠানটো আমাৰ প্ৰমোটিং নৰ্থ অৰ্গেনাইজেশ্যন হ'ল নৰ্থ ইষ্ট ৰিজিয়নেল ট্ৰাষ্ট নৰ্থ ইষ্ট ৰিজিয়নেল ট্ৰাষ্টই আমাৰ ৰিজিয়নেল কলেজ অফ হেল্থ ছায়েন্স অনুষ্ঠানটো এক্সক্লুচিভলি মেডিকেল লেবৰেটৰী টেকন'লজিৰ ওপৰতে কৰিছে মেডিকেল লেবৰেটৰী টেকন'লজি আমাৰ মেডিকেল শিক্ষাৰ মেৰুদণ্ডস্বৰূপ উইথাউট লেবৰেটৰী টেষ্ট আমি ক্লিয়াৰ ডায়েগন'চিছ আমি দিব নোৱাৰোঁ ক্লিনিকেল চাইন্স এণ্ড চিমটমছৰ ওপৰত নিৰ্ভৰ কৰি আমি দিব কিছু পৰিমাণে আমি কৰোঁ কিন্তু ফাইনেল ডায়েগন'চিছ কৰিব লগা হ'লে আমাৰ মেডিকেল লেবৰেটৰী টেকন'লজিৰ ৰিপৰ্ট লাগিবই আৰু সেইটো উদ্দেশ্যে যোৱা 19 বছৰে যিখিনি অভিজ্ঞতা সঞ্চয় কৰিলোঁ শিক্ষাদান কৰিলোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এফিলিয়েশ্যন লৈ আৰু আমাৰ গভমেণ্টৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ পৰা আমি আমাৰ এপ্ৰুভ লৈ এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ 2021 চনত আৰু আমি সুখ্যাতিৰে শিক্ষাদান কৰিছোঁ আৰু শিক্ষাদানৰ আমি যে ফল পাইছোঁ সেইটো আমাৰ মানে আমি গম পাওঁ এই আমাৰ ৰিজাল্টেৰে আমি যোৱা যিটো আমাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ মানে এক্সাম হ'ল ইউনিভাৰ্চিটি এক্সাম হ'ল তাতে 100% পাছ কৰিছে 100% পাছ কৰিছে আৰু এইখিনিতে মই কৈ থওঁ আপোনালোকক ছাৰে নিশ্চয় ক'ব বা মই আন ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিলে গম পাব ইয়াতে ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এই কোৰ্চটো আপোনালোকে পঢ়িব পাৰিব আৰু দুটা কোৰ্চ আছে সেইটো হৈছে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি হয়নে ছাৰ আৰু দ্বিতীয়টো আছে বেচেলাৰ অফ ছায়েন্স এণ্ড মেডিকেল লেবৰেটৰী টেকন'লজি দুটা কোৰ্চ আছে ছাৰ আৰু দুইটা কোৰ্চ এটা 2 বছৰীয়া আৰু এটা 3 বছৰীয়া আৰু ইয়াত স্কলাৰশ্বিপৰ ব্যৱস্থা আছে সেইটো অকণমান ক'বা নেকি আমি স্কলাৰশ্বিপৰ ব্যৱস্থা ৰাখিছোঁ মেৰিটৰিয়াছ যিখিনি আমাৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে পাৰ্চেণ্টেজ হিচাপত আমি মানে স্কলাৰশ্বিপৰ ব্যৱস্থাটো ৰাখিছোঁ ধৰক 80ৰ ওপৰ 90ৰ ওপৰ মানে ভেৰিয়াছ লেভেলত আমি স্কলাৰশ্বিপৰ ব্যৱস্থাটো ৰাখিছোঁ তাৰোপৰি আমাৰ যিখিনি ইকনমিকেলি উইক ছেকশ্যনৰ ল'ৰা ছোৱালী আছে বা আমি যিটো বিল' পভাৰ্টি লাইনৰ ষ্টুডেণ্টখিনিৰ কথা কওঁ আমি সেই ষ্টুডেণ্টৰো আমি পঢ়া শুনা আমি আৰম্ভণিৰ পৰাই আমাৰ ডে 1ৰ পৰা আমি মানে বিল' পভাৰ্টি লাইনৰ ষ্টুডেণ্টক আমি সম্পূৰ্ণ ফ্ৰীত পঢ়াই আছোঁ চাওক যেতিয়া আপুনি এখন অনুষ্ঠানত আপুনি পঢ়িবলৈ আহিব তেতিয়া সেই অনুষ্ঠান খনত বা সেই স্কুলখনত বা সেই কলেজখনত যেতিয়া পঢ়িবলৈ আহিব তাৰে যেতিয়া প্ৰিন্সিপালগৰাকীয়ে এনেকুৱা কিতাপ
লিখে আৰু সেই কিতাপে যেতিয়া আপুনি পঢ়িবলগীয়া হয় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব নিশ্চয় ভাল লাগিব আৰু এয়া হৈছে ডক্টৰ অক্ষয় চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু তেখেতে লিখা কিতাপ আৰু এই কিতাপসমূহে এই কোৰ্সটোৰ বাবে আপোনালোকে পঢ়িব লাগে আৰু এই কিতাপেই আন শিক্ষানুষ্ঠানতো আপোনালোকক পঢ়োৱা হয় না ছাৰ ছাৰ এইটো এটাটো খুব ডাঙৰ কথা যে আপুনি লিখা কিতাপ আৰু তেওঁলোকে পঢ়িব লাগে আপোনাকতো কাষত পালে আপোনাৰ কিতাপে পঢ়িলে ইয়াতকৈ আৰু মজা কি হ'ব পাৰে একচুৱেলি মই কিতাপ লিখাৰ ক্ষেত্ৰত মই কেতিয়া ভাবিলোঁ যেতিয়া মই শিক্ষকতা আৰম্ভ কৰিলোঁ তেতিয়া দেখিলোঁ যে এই আমাৰ যিখিনি লেবৰেটৰী ছায়েন্সৰ ষ্টুডেণ্ট আছে তেওঁলোকে কিতাপ কিনি যিখিনি পঢ়িব লাগে সেই গোটেইখিনি হ'ল ফৰেন ৰাইটাৰৰ হয় আৰু সেই ফৰেন ৰাইটাৰৰ কিছুমান ইউনিট তেওঁলোকে পঢ়িব লাগে আৰু কিতাপবিলাকৰো তাৰমানে দামবিলাক ইমান বেছি হয় মানে 8-10 হাজাৰ টকা হয় তেওঁলোকে তাৰমানে এফৰ্ড কৰিব নোৱাৰে আৰু এফৰ্ড কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে লাইব্ৰেৰীৰ পৰা অলপমান বড় কৰি পেলাই পঢ়িব পাৰে কিন্তু তেওঁলোকে কিনিবৰ কাৰণে কোনো ধৰণৰ সক্ষমতা নাথাকে আৰু মোৰ যিটো আমাৰ সেইটো উদ্দেশ্য আগত ৰাখি তাৰমানে যাতে ষ্টুডেণ্টখিনি এফৰ্ডেবল ৰেটত মানে একদম আমাৰ যিখিনি কোৰ্ছ স্পেচিফিক ছাবজেক্টখিনি তেওঁলোকে যাতে পঢ়িব পাৰে সেইটো উদ্দেশ্য আগত ৰাখি মই আৰু ডক্টৰ বিদ্যা শ্ৰীনিবাসন আমি দুইজনে এইটো ক্ষেত্ৰত কিছু অৰিহণা যোগাইছোঁ আমাৰ লেবৰেটৰী ছায়েন্সৰ মেইন কোৰ কোৰ্ছ হ'ল পেথলজি মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰী ছায়েন্স হ'ল প্ৰেক্টিকেল বেছ কোৰ্ছ আৰু সেইকাৰণে আমি প্ৰেক্টিকেলৰ ওপৰত মুখ্যতঃ এই 3খন কিতাপ আমি আৰম্ভণিতে আমি লিখিলোঁ আৰু এইখিনি আমাৰ যিখিনি আমাৰ ইণ্ডিয়াত যিমানখিনি চিলেবাছ কাৰিকুলাম ফ'ল' হয় সেই গোটেই কাৰিকুলামখিনি চাই মেলি যিখিনি মেডিকেল লেবৰেটৰী টেকন'লজিৰ ষ্টুডেণ্টখিনি পঢ়িব লাগে সেইখিনি আমি সন্নিৱিষ্ট কৰি পেলাই দিছোঁ আৰু লগতে আমাৰ অসমৰ যিখিনি ইউনিভাৰ্চিটি আছে তেওঁলোকৰ কাৰিকুলামখিনি গোটেইখিনি ইনক্লুডেড হিচাপত আছে আপুনি ইয়াত ট্ৰাষ্টি হিচাপেও আছে এতিয়া আপোনাক ক'ব গ'লে অনুষ্ঠানটো 19 বছৰ 20 বছৰৰ এক্সপিৰিয়েঞ্চ হৈ যিখিনি আমি কৰিব লগা হ'ল দেখিলোঁ যে অকল লেবৰেটৰী ছায়েন্সত যেতিয়া আমি শিক্ষাদান কৰিবলৈ যাওঁ তেতিয়াহ'লে এটা অনুষ্ঠান লাগিব যিটো তাৰমানে অনলি ফৰ লেবৰেটৰী টেকন'লজি কলেজ আৰু সেইটো উদ্দেশ্য ৰাখি মই এজ এ ছেটলাৰ আৰু প্ৰেছিডেণ্ট হিচাপে নৰ্থ ইষ্ট ৰিজনেল ট্ৰাষ্টটো এষ্টাব্লিছ কৰিলোঁ কৰি যথেষ্ট সংখ্যক জনহিতকৰ কাম আমি ইতিমধ্যেই কেম্প কৰিছোঁ যথেষ্ট অনুষ্ঠানত আমি হেল্থ কেম্প কৰিছোঁ এৱাৰনেছ প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ এই গোটেইখিনি কৰিছোঁ তাৰ পাছত মুখ্য উদ্দেশ্য এটা আছিলেই একাডেমিকত আমি খুব ভালকৈ এটা অনুষ্ঠান এটা আৰম্ভ কৰিব লাগে যাতে আমি বেষ্ট এডুকেশ্যন এটা দিবলৈ চেষ্টা কৰিব পাৰোঁ আৰু দিবলৈ চেষ্টা কৰি আমি সেইটো হিচাপত ৰিজাল্টো পাইছোঁ এইটো ইতিমধ্যে মই কৈছোঁ আপোনালোকক গতিকে বিং দ্য মানে আমি এই মেডিকেল লেবৰেটৰী টেকন'লজি ফিল্ডত মানে পায়নাৰ বুলি ক'লে হয়তো ভুল হ'ব বুলি মই নাজানো আপোনালোকে জাজ কৰিব আমাৰ ৰাইজে জাজ কৰিব কিন্তু মানে মই ইন ফিউচাৰ লেবৰেটৰী টেকন'লজিত যিখিনি ল'ৰা ছোৱালী উঠি আহিব তেওঁলোকে যাতে খুব ভালকৈ ওলাই আহে আৰু তেওঁলোকে আমাৰ যিটো নৰ্থ ইষ্টত যিটো ছাৰ্ভ কৰিবলৈ ওলাই যাব তেওঁলোকে যাতে কোনো ক্ষেত্ৰত ডায়েগনষ্টিক এৰৰ নহয় সেইটো আমি মিনিমাইজ কৰিবৰ কাৰণে মই যথেষ্ট সংখ্যক মানে মই চেষ্টা চলাওঁ আমাৰ ফেকাল্টিখিনি ইভেন আমাৰ কলেজৰ যিমানখিনি ফেকাল্টি আছে তেওঁলোকো মোৰে ষ্টুডেণ্ট আছিলে গোটেইখিনি ফেকাল্টি মোৰ ষ্টুডেণ্ট আছিলে আৰু আপুনি যদি নৰ্থ ইষ্টত মানে যায় আমাৰ এলাইড হেল্থ ছায়েন্সৰ কলেজৰ যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী পাব চাগে মোৰে ষ্টুডেণ্ট হ'ব চ' সেইটো উদ্দেশ্য আগত ৰাখি ট্ৰান্সফৰ্ম আমাৰ এটা প্ৰমোটাৰ অৰ্গেনাইজেশ্যন দৰকাৰ হৈ যায় আৰু ৰিজনেল কলেজ অফ হেল্থ ছায়েন্সটো আমি প্ৰমোট কৰিলোঁ কৰি বিশেষ আমাৰ শিক্ষাগত অৰ্হতাটো লাগিব প্ৰিন্সিপাল এজনৰ কাৰণে গতিকে সেই আৰু মই সেইটো মানে অনাৰেৰী বেচিছত মানে সেইটো পদো মই চম্ভালি আছোঁ ধন্যবাদ ছাৰ ধন্যবাদ তো এনেকুৱা এগৰাকী শিক্ষকৰ আণ্ডাৰত যেতিয়া আপোনালোকে পঢ়িব তেওঁ লিখা কিতাপ যেতিয়া আপোনালোকে পঢ়িব তেওঁ লিখা কিতাপটো পঢ়িবই তেওঁ কাষত যেতিয়া আপুনি পাব নিশ্চয় ছাত্ৰ ছাত্ৰী ভালেই হ'ব আৰু সেইকাৰণে চাগে 100% পাছ হৈ ওলাই যায় ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী ধন্যবাদ ছাৰ প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিলোঁ আমি আৰু তেখেতৰ লগত কথা পাতি এটা অনুভৱ কৰিলোঁ যে ইমান উচ্চ শিক্ষিত এগৰাকী ব্যক্তি যেতিয়া এখন কলেজ বা এখন অনুষ্ঠানৰ গুৰি ধৰোঁতা হয় তেতিয়া ছাত্ৰ ছাত্ৰী ভাল হ'বই এবাৰ বুবুল কলিতা ডাঙৰীয়া আছে মোৰ সৈতে নমস্কাৰ আৰু যিটো এই অনুষ্ঠানটোৰ গুৰি ধৰোঁতা আন এগৰাকী ট্ৰাষ্টি হিচাপে আপুনি আছে
কলেজখন আমি এখন ট্ৰাষ্টৰ আণ্ডাৰতে কৰিছোঁ, নৰ্থ ইষ্ট ৰিজনেল ট্ৰাষ্ট। তো ট্ৰাষ্টখনৰ মই এজন ট্ৰাষ্টি, সেইটো মোৰ সৌভাগ্য। আৰু কলেজখনৰ মই ডাইৰেক্টৰ এডমিন হিচাপে বহিছোঁ। বাকী আমাৰ যিখিনি কাম কলেজখনৰ বাকীখিনি সম্পৰ্কে ডেকা ছাৰে অলৰেডি কৈছে। তেখেতে যথেষ্ট কষ্ট কৰি আহিও তেখেতৰ বাকী যি হ'ব লগা আছিল সেইখিনি আধাতে মোৰ বোধেৰে সামৰি এইখিনিত কিছু এটা বস্তু লৈ গৈছে, য'ত নেকি আমাৰ থলুৱা মানুহখিনিৰ কিছু এটা উন্নতি হয়, যিহেতু আমাৰ সমাজত এইটো যথেষ্ট দৰকাৰ। তো সেইটোৰো মই এটা অংশীদাৰ হৈছোঁ, চাগে সেইটো মোৰ সৌভাগ্য। আৰু এনেকৈ ধৰক মোৰ যদি মোৰ ওচৰৰ মানুহখিনি বা মোৰ ঠাইৰ মানুহখিনিক যদি বা কিছু ষ্টুডেণ্টক মই সেনেকৈ এটা লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনৰ বহুখিনি ব্যক্তিৰে উন্নতি সাধন হ'ব। উন্নতি এইকাৰণে হ'ব যিহেতু আমাৰ স্বাস্থ্য সম্পৰ্কে গোটেই কোৰ্চটো আমাৰ প্ৰতিজন মানুহৰ স্বাস্থ্যৰ লগত জড়িত। সেই বস্তুখিনিক আমি যদি আৰম্ভণিখিনি ঠিককৈ কৰি দিব পাৰোঁ, যিটো ভেটি আমি ঠিককৈ বনাই দিব পাৰোঁ, সেইটো most probably সমাজৰ কাৰণে ডাঙৰ অৰিহণা হ'ব বুলি ভাবিছোঁ। আৰু সেইটোৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আৰু সেইটোৰ লগতে ভগৱানে যথেষ্ট সহায়ো কৰিছে আমাক, কাৰণ আমি একদম ঠিক জিৰ' বুলি ক'ব লাগিব। সেইটো অৱস্থাত আমি 3জন বা 2জনে লগ লাগি ডেকা ছাৰ বা মোৰ তেওঁৰ যিখিনি এৰিব লগা গোটেইখিনি এৰি মোৰখিনি এৰি আহি আমি যিটো কৰিলোঁ, আজি ধৰক 3 বছৰৰ পিছত যথেষ্ট পাইছোঁ, আমাৰ যথেষ্টখিনি হৈছে। আমি প্ৰথম বছৰ আমাৰ এতিয়াও মনত আছে, আমি ষ্টুডেণ্ট লৈছিলোঁ মোৰ ওচৰলৈ 17টা, নহয়নে ডেকা ছাৰ? 17জন মান আছিলে আমাৰ প্ৰথম বছৰ। কিন্তু একদম নেক্সট বছৰত আমাৰ সেইটো 3 গুণৰ ওপৰত গুচি গৈছে, আমাৰ এইটো 60 পাই গৈছেগৈ। তাৰপিছত ধৰক এই যিটো নেক্সট বছৰৰ 60টোৰ আমাৰ যদি ৰিজাল্টৰ ফালৰ পৰা চাওঁ, ডেকা ছাৰৰে হওক বা বাকী আমাৰ যিখিনি আমাৰ শৈক্ষিক হেৰিত পৰিৱেশত যিখিনি আমাৰ ফেকাল্টি আছে তেওঁলোকৰ চেষ্টাতে হওক, যোৱা বছৰ আমি আমাৰ ইউনিভাৰ্চিটি লেভেলত আমাৰ পৰীক্ষাত আমি 100% উত্তীৰ্ণ কৰাবলৈ সক্ষম হৈছোঁ। আমাৰ গোটেইখিনি ষ্টুডেণ্ট একদম সুন্দৰকৈ পাছ কৰিছে, য'ত নেকি ইউনিভাৰ্চিটিৰ ফালৰ পৰা আমি এইটো এটা মানে প্ৰশংসাৰো পাত্ৰ হৈছোঁ। তো এইখিনি ধৰক আমাৰ ফেকাল্টিকেইজনৰে অৰিহণা বা আমি যিখিনি কৰিছোঁ সেইটোৰ আউটপুট বুলি ভাবিছোঁ। আৰু এনেকৈ ধৰক আগন্তুক দিনতো আমি লৈ যাবলৈ চেষ্টা কৰিম, যাতে কলেজখন আমি আকৌ অলপ ডাঙৰ কৰি নিব পাৰোঁ। আৰু এই চেগতে মই জনাবলৈ পাই সুখী হ'ম যে আমি এই ছেশ্যনটো যিটো আমি এডমিশ্যন দিছোঁ বা দিম, যিখিনি আমাৰ হৈছে, চাগে আমি এইটো এটা নতুন কেম্পাছ ষ্টাৰ্ট কৰিম। হয়, অলৰেডি আমাৰ এইটো কমিটমেণ্ট হৈ গৈছে, তাৰে কাম চলিছেই। আৰু যদি ঠিকে থাকে কামখিনি হৈ যায়, হয়তো আমি ক্লাছ তাতে আৰম্ভ কৰিম। আৰু পৰ্যায়ক্ৰমে গোটেই কলেজখন হয়তো তালৈকে শিফ্ট কৰি লৈ যাম। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে এটা পাৰ্ট ইয়াত থাকিব, এটা পাৰ্ট আমি তাতে ষ্টাৰ্ট কৰিম। এইখিনি ধৰক আমাৰ কলেজৰ ফালৰ পৰা হেৰিটো। ধন্যবাদ ছাৰ, এইখিনি তথ্য দিলে। ছাৰ মই এটা কথা কৈ থওঁ আপোনালোকক, যেতিয়া এজন ডক্টৰে এখন প্ৰেছক্ৰিপশ্যন লিখে ন, প্ৰেছক্ৰিপশ্যনখন কি চাই লিখিব সেই ৰিপৰ্ট চাই পেলাই, ব্লাড ৰিপৰ্ট হওক বা আন আমি যিবিলাক পৰীক্ষা নিৰীক্ষা কৰোঁ, সেই পৰীক্ষা নিৰীক্ষা কেনেকৈ কৰিব লাগে তাৰ ওপৰতে শিক্ষা দিয়া হয় এইসকল ছাত্ৰ ছাত্ৰীক। যদি পৰীক্ষা নিৰীক্ষা শুদ্ধ হয় তেতিয়াহ'লে ডক্টৰৰ মেডিচিনো শুদ্ধ হ'ব, বেমাৰো ভাল হ'ব। গতিকে যিসকলে ইয়াত পঢ়ি আছে তেওঁলোকৰ ওচৰলৈ এইবাৰ যাব বিচাৰিছোঁ, তেওঁলোকেনো কেনেকৈ পঢ়িছে, কেনেকৈনো পৰীক্ষা নিৰীক্ষা ভালকৈ কৰিব পাৰে তাৰ ওপৰতো অলপ কথা পাতিম বলক। বৰ্তমান মই আছোঁ ৰিজনেল কলেজ অফ হেল্থ ছায়েন্সৰ লেবৰেটৰীত আছোঁ, আৰু এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোক আছে মোৰ সৈতে। নমস্কাৰ সকলোকে, নমস্কাৰ। আৰু তেওঁলোকে ইয়াত পঢ়া শুনা কৰি আছে, খুব এটা ধুনীয়া পৰিৱেশ, আৰু সেইটোৱে মোৰ দেখি ভাল লাগিছে। আৰু এই যিটো লেব, এই লেবটোৰ বিষয়ে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে নৰ্থ ইষ্টৰ ওৱান অফ দ্য বেষ্ট লেব বুলি ক'ব পাৰি আপোনালোকে। ইয়াতে তেওঁলোকে পঢ়া শুনা কৰি বৰ্তমান আগবাঢ়ি গৈ আছে। আৰু এটা কথা মই আৰম্ভণিতে কৈছিলোঁ যে ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখাৰ আগত তেওঁলোকে ৰিপৰ্ট চায়, সেয়া ব্লাড ৰিপৰ্ট হওক আন ৰিপৰ্ট হওক, সেই ৰিপৰ্টবিলাকৰ পৰীক্ষা কোনে কৰে? এওঁলোকে কৰে। এওঁলোকে যেতিয়া ৰিপৰ্টটো ভালকৈ দিব তেতিয়াহ'লে ডক্টৰৰ দৰৱ ভালকৈ দিব আমাক, আৰু দৰৱ ভালকৈ দিলে আমাৰ স্বাস্থ্য ভাল হ'ব। আৰু যদিহে পৰীক্ষাই ভুল হৈ যায় তেতিয়াহ'লে দৰৱো ভুল হ'ব, আৰু তেতিয়াই আমাৰ এটা বদনাম আহে যে ডক্টৰৰ ভুল চিকিৎসাৰ বলি হ'ল। এওঁলোকৰ ৰেছপনচিবিলিটি বহুত বেছি থাকে, আৰু সেইকাৰণে এওঁলোকে ভালদৰে পঢ়া শুনা কৰিব লাগে, আৰু এওঁলোকক ভালদৰে পঢ়া শুনা কৰাবৰ বাবে এনেকুৱা অনুষ্ঠানৰ জন্ম হয়। ধন্যবাদ তাৰ বাবে। এটা কথা কোৱা, কেনেকুৱা লাগে ইয়াত পঢ়ি, আৰু ক'ৰ পৰা আহিছা আৰু নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী শিখামণি বৰা, মই খানাপাৰাৰ পৰা আহিছোঁ, আৰু ইয়াতে পঢ়ি খুবেই ভাল লাগিছে। কিমান দিন হ'ল ইয়াত? মোৰ ফাৰ্ষ্ট ছেমিষ্টাৰ গ'ল, ছেকেণ্ড ছেমিষ্টাৰ। তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম শ্ৰী ইমান কাকতি, মই পাঠশালাৰ পৰা আহিছোঁ। কেনেকুৱা লাগে মোক একদম সঁচাটো ক'বা দেই, মই আহিছোঁ বুলি নহয় যে ক'ৰবাত কিবা ভুল থাকিলেও ক'বা। ভালে লাগিছে, ভাল লাগিছে, ঠিক আছে। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰহেলিকা গোস্বামী, মই লখিমপুৰৰ পৰা আহিছোঁ। প্ৰহেলিকা গোস্বামী, লখিমপুৰৰ। কেনেকুৱা লাগিছে? ভালেই লাগিছে, ছাৰসকলে আমাৰ লগত চবতে কোঅপাৰেট কৰে। ইয়াৰ লেবসমূহত যিবিলাক বস্তু মেচিনবিলাক আছে সেইবিলাক বহুত ভাল বুলি শুনিছোঁ, হয়নে? ভাল হয়, বহুত ভাল হয়। তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মই দীক্ষিতা মেধি মোৰ নাম, মই পাঠশালাৰ পৰা আহিছোঁ।
মই যে আৰম্ভণিতে কথা এটা ক'লোঁ যে যেতিয়া লেব টেকনিচিয়ানগৰাকীয়ে এটা ৰিপৰ্ট দিয়ে সেই ৰিপৰ্টটোক ভিত্তি কৰি ডক্টৰজনে প্ৰেছক্ৰিপশ্যন লিখে কিমান গধুৰ দায়িত্ব থাকে তোমালোকৰ ওপৰত বহুত দায়িত্ব থাকে ছাৰ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ হাইলাকান্দি নামটো চাহা আলম বৰভূঞা বৰভূঞা অ'কে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অংকিতা চৰণীয়া মই পাঠশালাৰ পৰা আহিছোঁ পাঠশালাৰ পৰা আহিছা এই যিটো প্ৰশ্ন সুধিলোঁ মই কিমান দায়িত্ব থাকে তোমালোকৰ ওপৰত আৰু পঢ়া শুনা কৰাৰ সময়ত সেইখিনি দায়িত্ব মনত লৈ পেলাই পঢ়া নিশ্চয় অঁ হয় আমাৰ মানে বহুত দায়িত্ব হয় আমাৰ যদি কিবা এটা ভুল হ'ব তেতিয়া মানে ৰিজাল্টবিলাকতো ভুল হ'ব ন সেইকাৰণে তোমাৰ নামটো মোৰ নাম নমস্কাৰ মোৰ নাম চুলতানা মেঘানী ঘৰ ক'ত চাউথ চালমাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ভালেই লাগিছে আৰু এফালে নমস্কাৰ মোৰ নাম ৰবিজুল হক মই বাজাৰৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ক্লাছ কৰি বহুতখিনি ভালেই পাইছোঁ আৰু ভৱিষ্যতলৈ ভালেই হ'ব বুলি ভাবিছোঁ আশা কৰিছোঁ আৰু কোৱা তুমি কোৱা নমস্কাৰ মোৰ নাম শ্ৰী বৰষা কায়ন মই তামোলপুৰৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে নুসুধোঁ আৰু মোক এনেকুৱা এটা উত্তৰ লাগে যিটো উত্তৰৰ কাৰণে মই অপেক্ষা কৰি আছোঁ এজন টেকনিচিয়ানৰ যিটো দায়িত্ব আৰু ডক্টৰৰ লগত যিটো কানেকশ্যন সেইটোৰ ওপৰতে লাগে নমস্কাৰ এই দায়িত্বটো আচলতে বহুত গধুৰ দায়িত্ব আমি আচলতে থিয়ৰিটিকেল নলেজ আৰু যিটো প্ৰেক্টিকেল নলেজ সেই দুটা বস্তু মানে একেলগে আগুৱাই নিবৰ কাৰণে আমি সেইটো ৰেছপঞ্চিবিলিটি চব বুজি পাব লাগে যাতে ভৱিষ্যতে সেইটো আচলতে এজন মানুহৰ জীৱনৰ লগত জড়িত কথা যদি ভুল হয় তেওঁৰ জীৱনটো হয়তো বেয়া হ'ব পাৰে আৰু ভাল হ'লে তেওঁ ভাল চিকিৎসা হৈ পেলাই সুস্থ হ'ব সবল হ'ব তো সেইখিনি গতিকে আমি মনত ৰাখি পেলাই আমি বস্তুখিনি ভালকৈ জানিব লাগিব আৰু এটা কথা কোৱা মোক তুমি ক'বা লেবৰেটৰীলৈ সকলো আহে আমাৰ প্ৰস্ৰাৱৰ পৰা আৰম্ভ কৰি ব্লাডৰ পৰা আৰম্ভ কৰি খেকাৰ সকলোতো পৰীক্ষা কৰিব লাগে ন এই মনত কেতিয়াবা আহেনে বেলেগৰ আমি থু খেকাৰ পৰীক্ষা কৰিম নে এই মনটো সেই বস্তুটোৰ পৰা কেনেকৈ আঁতৰাই ৰখা ছাৰ একচুৱেলি এইটো আমাৰ দায়িত্ব সেইটো কৰাটো সেইকাৰণে এইবোৰ মানে মনত নাহে মানে কেতিয়াও তোমাৰ ঘৰ মোৰ ঘৰ তিনিচুকীয়া কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কোৱা নাই এইটোৰ ওপৰত কোৱা যিটো সুধিলোঁ মই এইটো একচুৱেলি আমাৰ এইটো ৰেছপনচিবিলিটি আমি যেতিয়া পঢ়ি যাওঁ পেথজেনেচিছবিলাক পঢ়া যায় বেক্টেৰিয়াবিলাকৰ কথা পঢ়া যায় তেতিয়া অট'মেটিকলি এটা ব্ৰেইনত ক্লিকেই হয় তেতিয়া বস্তুবিলাক আমাৰ ওপৰত দায়িত্ব আহি যায় আৰু পেচেণ্টৰ ভৱিষ্যতটোৰ কথা আমাৰ হাততে থাকে ক'ব গ'লে ওৱান ড্ৰপছ স্কিম মানে আপোনাৰ ড্ৰপছ খেলি মেলি হ'লে সকলো খেলি মেলি হৈ যাব আৰু তেতিয়া ৰিপৰ্ট ভুল হ'ব ৰিপৰ্ট ভুল হ'লে ডক্টৰে বেয়াকৈ মানে অৰিজিনেল যিটো দিব লাগে নিদিব পাৰে ন তেতিয়া ক'ব নোৱাৰাকৈ মনটোত অৱচেতন মনটোত আপোনাৰ বেয়া লাগি থাকে আৰু এটা কথা পাতি আছিলোঁ ছাৰ আৰু আমি যেতিয়া ঘৰৰ কিছুমান সমস্যা লৈ পেলাই তোমালোক লেবত সোমাবা ধৰা ঘৰত এটা পেইন চলি আছে এটা বেলেগ কথা চলি আছে আহি পেলাই যেতিয়া লেবত সোমাই পেলাই পৰীক্ষা কৰিবা তেতিয়াতো সেইটো ৰিপৰ্ট বেলেগ হ'ব হয়নে সেইটো কেনেকৈ ঘৰৰ সমস্যাবিলাক দূৰ কেনেকৈ কৰা সেইটো মাইণ্ডত থাকে তথাপিও মানে ঘৰটো ঘৰত আৰু লেবৰটো লেবত য়েছ आप कहाँ से हो मणिपुर से नाम क्या है आपका चिंगथाम नीलकमल सिंह चिंगथम मेरा एक फ्रेंड था मणिपुर में उसका नाम था रेजिंग थर्मी हाँ मेरा बहुत अच्छा दोस्त था हाँ एनीवे कैसा लगता है यहाँ पे इधर में आके बहुत अच्छा लगा हाँ নৰ্থ ইষ্টৰ আন আন ষ্টেটৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িবলৈ আহিছে ক্লাছৰুমত আছে তেওঁলোকৰ লগত আমি কথা পাতিম আৰু তোমাৰ ঘৰ ডিমা হাছাও নামটো কোৱা तुषार थाउसेंड কেনেকুৱা লাগিছে ठीक ही लग रहा है अच्छा लग रहा है আৰু কোন থাকিলা আছা ফিলা নামটো কোৱা জুবাইদ আহমেদ ঘৰ ক'ত ছাৰ চাউথ চালমাৰা মানকাছৰ কোৱা ছাৰ মোৰ নাম শ্ৰীৰূপজিৎ ডেকা মই মঙলৰ পৰা আহিছোঁ হয় একদম সঁচাকৈ লাষ্ট তুমিয়ে কোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইণ্টাৰেষ্টিং হয় আমি যিবিলাক কৰি আছোঁ মানে পূৰা প্ৰপাৰ ডিচিপ্লিনত কৰি আছোঁ গোটাইখিনি কাম আৰু গোটাই ভালদৰে শিকি আছোঁ মানে আমি থেংক ইউ ছ' মাছ দুজন শিক্ষক আছে ছাৰ নমস্কাৰ ইয়াত যিবিলাক মেচিন আছে বা যিবিলাক পৰীক্ষা নিৰীক্ষা কৰাৰ সা সামগ্ৰী আছে এইবিলাক উন্নত মানৰ বুলি কৈছে বেলেগ কলেজতকৈ ইয়াত আৰু হেভি বুলি কৈছে হয় আমি আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা এইটো চেষ্টা কৰা হৈছে আমাৰ ল'ৰা ছোৱালীখিনিক যাতে একদম নতুন যিখিনি প্ৰযুক্তি আহিছে সেই প্ৰযুক্তিখিনি যাতে আমি শিকাই দিব পাৰোঁ তেতিয়া সিহঁতি আপডেট থাকে যিমান আপডেট থাকে তেতিয়া ৰিজাল্টৰ কোৱালিটিটো সিমান ভাল হয় সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ আমি যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ ছাৰ আপোনাৰ নামটো অঞ্চন ঠাকুৰীয়া কেনেকুৱা লাগিছে ছাৰ ইয়াত কিমান দিন হ'ল মোৰ 2 বছৰ হ'ল হয় যিটো ক'লে ছাৰে ইয়াৰ মেচিনেৰীবিলাক বেলেগতকৈ অলপ বেলেগ হয় হয় যি কৈছে সেইটো একদম সত্য মানে পূৰা এডভান্স মানে অন্যতকৈ এডভান্স এইটো ষ্টুডেণ্টখিনি ক'লে অলৰেডি সেইখিনি থেংক ইউ ছ' মাছ তোমালোকলৈ শুভেচ্ছা থাকিলে এবাৰ ক্লাছৰুমত যাওঁ আমি আকৌ লগ পাম কেতিয়াবা আমাৰো কৰিবলগীয়া হ'ব পাৰে
ধন্যবাদ আৰু এইসমূহ ইয়াত মেচিন ছাৰ অকণমান ক'ব নেকি এইখিনিৰ বিষয়ে এইখিনি হৈছে মাইক্ৰস্কোপ এইখিনি বাইনকুলাৰ মাইক্ৰস্কোপ এইখিনি মনোকুলাৰ মাইক্ৰস্কোপ এইখিনি আমি ষ্টুডেণ্টক জাষ্ট সিহঁতক ডেমো দেখুৱাবৰ কাৰণে আৰু এইখিনিত সিহঁতে ডাইৰেক্ট প্ৰেক্টিকেল কৰিব পাৰে এইবিলাক উন্নত প্ৰযুক্তি আৰু আমাক আপোনাক এটা মাইক্ৰস্কোপ দেখাওঁ দেখাওক মাইক্ৰস্কোপত সেই বেক্টেৰিয়া চেক্টেৰিয়াবিলাক তাতে চব চাই ন অনুজীৱবিলাক হয় ছাৰ হয় ছাৰ সাধাৰণতে এই মাইক্ৰস্কোপটো আপুনি চাব পাৰে অলিম্পাছ মাইক্ৰস্কোপ যথেষ্ট দামী মাইক্ৰস্কোপ হয় এই মাইক্ৰস্কোপটো কি হয় সাধাৰণতে ডায়েগনষ্টিক লেববিলাকত ইউজ কৰে ষ্টুডেণ্টক শিকোৱাৰ পাৰ্পজত এইটো ইউজ নকৰে বহুত চেঞ্চিটিভ কিন্তু আমি চেষ্টা কৰিছোঁ আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা আমাক এইটো দিছে আমি ষ্টুডেণ্টক এইটোতে শিকাই দিওঁ এইটোতে আমি শিকাই দিওঁ যিটো আচলতে আমাৰ গুৱাহাটীত থকা যিবিলাক ডাঙৰ ডাঙৰ লেব সেই লেববিলাকত ইউজ কৰে এইটো এডুকেশ্যন পাৰ্পজত ষ্টুডেণ্টক শিকোৱাৰ পাৰ্পজত ইউজ নকৰে এতিয়া অফ আছে আমি যদি আপুনি চাব নালাগে দেখাই দিম হয় ইমান মানে যিবিলাক অৰিজিনেলি মানে লেবত ইউজ হয় সেইবিলাকে এওঁলোকক শিকাবলৈ ব্যৱহাৰ সেইবোৰে আমি শিকাই আছোঁ এতিয়া ধৰক আপুনি এইটো মাইক্ৰটম বুলি কয় আমি সাধাৰণতে আমি শুনিছে চাগে আপুনি বায়পচি বুলি শুনিছে বায়পচি সাধাৰণতে কেঞ্চাৰ ডায়েগন'জ কৰাৰ কাৰণে ইউজ কৰা হয় তাত আমাৰ ভিতৰৰ পৰা আমাৰ বডিৰ ভিতৰৰ পৰা টিচুলৈ সেই টিচুটো প্ৰচেছ কৰা হয় টিচুটো কটা হয় কাটিবৰ কাৰণে আমি এইটো ইউজ কৰোঁ মাইক্ৰটম বুলি কয় মাইক্ৰটমটো ইউজ কৰোঁ তাত কাটি সৰু সৰু শ্লাইড কৰি আমি মাইক্ৰস্কোপত চাব পৰা কৰোঁ সেইখিনি বস্তু আমি ষ্টুডেণ্টক ইয়াতে শিকাই দিবলৈ আমি চেষ্টা কৰি আছোঁ এইটো বায়পচি কৰা মেচিনে হয় বায়পচিটো কৰাৰ কাৰণে এটা ষ্টেপ থাকে যিটোক আমি টিচু প্ৰচেছিং বুলি কওঁ টিচু প্ৰচেছিঙত যিটো টিচু কাটিব লাগে এতিয়া টিচু এটা ধৰি লওক আমাৰ বডিৰ পৰা গ'ল ব্লাডাৰ এটা উলিয়াই দিলে ধৰক ইউটেৰাছ এটা উলিয়াই দিলে সেইটো চাইজত বহুত ডাঙৰ হয় তাক আমি সৰু সৰুকৈ কাটিব লাগিব কাটিবৰ কাৰণে আমি এই মেচিনটো ইউজ কৰিব লগা হয় যথেষ্ট দামী মেচিন আৰু ইয়াৰ কামখিনি ষ্টুডেণ্টে যদি ইয়াতে শিকি যায় সিহঁতৰ ভৱিষ্যতৰ কাৰণে তাৰমানে স্ক'প বহুত বাঢ়ি যায় হিষ্ট'পেথলজি শিকি আহিছে বুলি ক'লে ষ্টুডেণ্টৰ ডিমাণ্ডেই বাঢ়ি যায় তেনেকুৱা সঁচাকৈ ছাৰ সেইটো কি হয় এইটো আমাৰ এটা ডেমো স্কেলিটনটো আমাৰ বডিৰ ভিতৰত আমি ষ্টুডেণ্টক যিহেতু বনখিনি দেখুৱাব লাগে ধৰক এইটো কি কাৰণে দৰকাৰ হৈ যায় এখন হাতখন আমি ধৰক ষ্টুডেণ্টৰ পৰা সিহঁতক ব্লাড কালেকশ্যন কৰিব লাগিব এটা পেচেণ্টৰ ব্লাড কালেকশ্যন কৰিবলৈ যাওঁতে ষ্টুডেণ্টে গম পাব লাগিব যে আমাৰ বনবিলাক ক'ত থাকে ভেইনবিলাক ক'ত থাকে এই বস্তুখিনি গম পাব লাগিব সেইটো কাৰণে প্ৰথমতে ভিতৰৰ ষ্ট্ৰাকচাৰটো সিহঁতি বুজিব লাগিব সেইটো কাৰণে স্কেলিটনটো এনাটমি ছাবজেক্টটোত ব্যৱহাৰ কৰা হয় এইটো ষ্টুডেণ্টৰ কাৰণে ডেমো এইটো সঁচা নে মিছাটো এইটো মিছা এইটো মিছা হয় ধন্যবাদ ছাৰ এনেকুৱা ধৰণৰ বিভিন্ন মেচিন আছে যিবিলাক মেচিনৰ জৰিয়তে এইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিকি আছে আৰু কিবা আছে আৰু এটা আপোনাক দেখাওঁ এতিয়া এইটো চাব এইটো হৈছে আমাৰ বায়'কেমিষ্ট্ৰি এনালাইজাৰ বায়'কেমিষ্ট্ৰি আমাৰ যিবিলাক ব্লাড চুগাৰ ক্ৰিয়েটিনিন আমাৰ ব্লাডৰ যিটো প্ৰ'টিন এই বস্তুখিনি আমি যেতিয়া চাব লগা হয় সেইখিনি চাবৰ কাৰণে এই মেচিনটো ইউজ কৰোঁ এইটো মেনুৱেলি ইউজ কৰে আপোনাৰ মেনুৱেলি ইউজ কৰাৰ কাৰণে আমাৰ কলৰিমিটাৰ বুলি এটা থাকে কিন্তু ষ্টুডেণ্টক আমি যিটো লেবত ইউজ কৰে সেইটোৱে আমি আনি ইয়াতে সিহঁতক শিকাই দিছোঁ ষ্টুডেণ্টখিনি যাতে ইয়াতে এডভান্স গোটেইখিনি বস্তু শিকি যাব পাৰে মানে ডাঙৰ ডাঙৰ লেবত যিবিলাক মেচিন ইউজ কৰা হয় এওঁলোকক শিকাবলৈও সেইবিলাক মেচিনেই ব্যৱহাৰ কৰিছে যাতে তেওঁলোকে লেবত গৈ পেলাই আৰু ইফাল সিফাল কৰিব নালাগে ৰাইট কিয় HIV হেপাটাইটিছ বি হেপাটাইটিছ চি সেইবিলাক চোৱাৰ কাৰণে যিবিলাক কনফাৰ্মেটিভ টেষ্ট কৰা হয় কনফাৰ্মেশ্যন তাৰমানে যিটো চাই আপুনি ক'ব পাৰে যে এইটো ৰিজাল্ট মানে এইটো একদম পূৰা চিয়'ৰ HIV পজিটিভ সেই ৰিজাল্টটো আমি চাবৰ কাৰণে এলাইজাৰ বুলি এটা এলাইজাৰ ৰিডাৰ থাকে এই এলাইজাৰ ৰিডাৰটো আমি আনি ৰাখিছোঁ যাতে ষ্টুডেণ্টক আমি ইয়াতে শিকাই সিহঁতক দেখুৱাই দিব পাৰোঁ যথেষ্ট ইয়াৰ ৰিয়েজেণ্টবিলাকো বহুত কষ্টলি হয় এলাইজাৰত কৰা টেষ্টবিলাকো বহুত কষ্টলি হয় ভৱিষ্যতে আপোনালোক লেবত যাব লগা নহওক তাকে আশা কৰোঁ কিন্তু যদি যাব লগা কেতিয়াবা হয় তেতিয়া আপোনালোকে অন্ততঃ সেইটো বাৰে বাৰে দেখা নাথাকিব এইটো HIV টেষ্ট হয় HIV নহয় HIV নিচিনা যিবিলাক চেঞ্চিটিভ টেষ্ট থাকে সেইটো ঠিকে আছে মানে HIV হওক আপোনাৰ আৰু হেপাটাইটিছ হওক আৰু আমাৰ ব্লাডৰ ভিতৰত যিবিলাক আমাৰ ব্লাডৰ যিখিনি কম্পনেণ্ট RBC WBC প্লেটলেট আমাৰ সাধাৰণতে যিকোনো বেমাৰবিলাক হ'লে সেই কম্পনেণ্টবিলাকত আমি ষ্ট্ৰাকচাৰেল তাত আমি চেঞ্জেছ আহি যায় সেই চেঞ্জেছবিলাক আমি ক'ত চাম সেইবিলাক আমি মাইক্ৰস্কোপত চাব লগা হয় গতিকে মাইক্ৰস্কোপবিলাক আমি ৰাখিছোঁ ষ্টুডেণ্টক দেখুৱাবৰ কাৰণে এইবাৰ মই আহিলোঁ লেবৰ পৰা ক্লাছৰুমলৈ আৰু ক্লাছৰুমত এওঁলোক আছে লেবত থকাসকল ছিনিয়ৰ হয় আৰু এওঁলোক জুনিয়ৰ হয় এওঁলোক ছেকেণ্ড বেটছৰ হয় সকলোকে শুভেচ্ছা দিলোঁ মোৰ ফালৰ পৰা ছাৰ নমস্কাৰ ছাৰ আপুনি ক'ৰ পৰা হয় মই হাফলঙৰ পৰা আছোঁ মই হাফলঙৰ পৰা হয় ছাৰ আপুনি কি পঢ়াই আছে বাৰু মই বায়'কেমিষ্ট্ৰি পঢ়াই আছোঁ যিমান মানে আমাৰ এই বডিৰ ভিতৰত যিমান বডিৰ ফাংচন থাকে সেইটো আমি চাব ভালকৈ এইটো চাবৰ কাৰণে আমি বেলেগ বেলেগ ব্লাড টেষ্ট কৰোঁ আৰু এইটো কেনেকৈ টেষ্ট কৰে আৰু কিহৰ কাৰণে টেষ্ট কৰে এইটো মই সেইটো পঢ়াই আছোঁ ভালকৈ
ইমান হেণ্ডচাম টিচাৰ থাকিলেতো ষ্টুডেণ্ট আহিবই চ' হেণ্ডচাম ছাৰ থেংক ইউ ভাল লাগিছে লগ পাই এটা কথা কৈ থওঁ ছাৰ যেতিয়া লেবত টেষ্ট হয় লেবতটো প্ৰেক্টিকেল হৈ গ'ল আৰু ইয়াত থিয়ৰিখিনিৰ কাৰণে প্ৰেক্টিকেল আৰু থিয়ৰি দুইটাটো লাগিবই মিক্স থাকিব লাগিব প্ৰেক্টিকেল কিন্তু আমি প্ৰেক্টিকেলত বেছি ফ'কাছ কৰোঁ কিহৰ কাৰণে ফ'কাছ কৰোঁ আমি হয় পিছলৈ প্ৰেক্টিকেল কৰিব লাগিব কিন্তু থিয়ৰি আমি হাইলাইট কিহৰ কাৰণে কৰিছোঁ মানে যিমান প্ৰেক্টিকেলত যিমান বুজিব নোৱাৰে আমি যিমান বস্তু আমি ভিতৰৰ বস্তু আমি জানিবৰ কাৰণে আমি থিয়ৰি সেইকাৰণে কৰিব লাগে থেংক ইউ ছ' মাছ ছাৰ ছাৰ হেণ্ডচাম হয় নহয় মই আহি পেলাই কৈছোঁ ন তো এওঁলোকে ইয়াত বৰ্তমান থিয়ৰী ক্লাছ কৰি আছে আৰু এনেকৈয়ে আপোনালোকে কৰিব পাৰে আহিব পাৰে ইয়াত পঢ়িবৰ কাৰণে মই চবৰে লগত কথা নাপাতোঁ দুজনমানৰ লগতে পাতিব বিচাৰিছোঁ তোমালোক ক'ৰ পৰা আহিছা তুমি মই লখিমপুৰৰ পৰা আহিছোঁ নামটো কি তোমাৰ মোৰ নাম জেছমিনা বৰুৱা জেছমিনা কেনেকুৱা লাগিছে পঢ়ি ইয়াত আৰু ইয়াত এইখন কলেজ কেলৈ চুজ কৰিলা তুমি ভাল লাগিছে আচলতে আমাৰ কলেজখনত মানে যিমানখিনি থাকিব লাগে সেই সুবিধাখিনি আমি সকলো পাইছোঁ আৰু মানে ভাবিছোঁ আৰু যে অনাগত দিনত যদি ছাত্ৰ ছাত্ৰীসকলে আহি আমাৰ বিদ্যালয়ত পঢ়িব বিচাৰে তেতিয়া উপকৃত হ'ব পাৰিব এজন ল'ৰাৰ পৰা সুধো নামটো ক'বা দেৱাশিষ ঘৰ ক'ত নলবাৰী কিয় এইখন চুজ কৰিলা বেলেগ কলেজো আছিলে এইখন কলেজত পঢ়ি কিনে ভাল লাগে আৰু নিজৰ এক্সপিৰিয়েঞ্চ হিচাপত মানে গোটেইখিনি মই গোটেইবিলাক মানে মই মানে সৰবাৰ খুজিছতে চালোঁ মানে চাই লৈছা তুমি প্ৰথম আজিকালি ল'ৰা ছোৱালীক এইবিলাকত আপুনি কৰিব নোৱাৰে চবে চাই মেলি আহিব পুৰা খুচৰি মেলি আহিব তোমাৰ নামটো ওচমান গনি ক'ৰ ঘৰ মই ধুবুৰীৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু দুজন কোনোবা এইফালে তুমি বেলেগ ড্ৰেছ পিন্ধি আছা যে মই লেপুটো লগাই আছোঁ আপোনাৰ হয় মোৰ নাম কাজী অৰিন্দম মই লখিমপুৰৰ পৰা আহিছোঁ হয় আমাৰ সেইফালে ধেৰ আছে দেখোন মোৰ ঘৰৰ ফালে লখিমপুৰ অ'কে এইফালে তুমি নমস্কাৰ মোৰ নাম শ্ৰী তীনামন ডেকা মই বাইতা চাৰিআলিৰ পৰা আহিছোঁ অ'কে আৰু এইফালে তুমি নমস্কাৰ মোৰ নাম শ্ৰী কৰিশ্মা কুমাৰ মই দৰঙৰ পৰা আহিছোঁ আহিছা তুমি नमस्कार मेरा नाम अनुभव बेगम मैं बात सारी पर आई एफले आप कहाँ से हो I'm from Silchar कैसा लग रहा है यहाँ से अच्छा लग रहा है लाइक फैमिली और आप नमस्कार मोर नाम अपराजिता बसुमतारी मैं यारे है ओके ठीक আছে মই আৰু বেছি কথা নাপাতো এওঁলোকৰ লগত ক্লাছ যেটো কৰি আছে তেওঁলোকে আৰু এটা কথা কওঁ যেতিয়া এজন ডক্টৰে প্ৰেছক্ৰিপশ্যন আগতেও কৈছোঁ আকৌ এবাৰ কৈ থৈছোঁ যেতিয়া ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখিব দৰৱ দিব তাৰ আগতে এওঁলোকৰ কাম থাকে কাৰণ এওঁলোকে লেবত সেইবিলাক পৰীক্ষা নিৰীক্ষা কৰে যিবিলাক পৰীক্ষা নিৰীক্ষাৰ ৰিপৰ্ট এওঁলোকে দিব তাৰপিছত ডক্টৰে দৰৱ দিব এওঁলোকৰ ওপৰত বহুত দায়িত্ব থাকে আৰু এই দায়িত্ব আপুনিও পালন কৰিব পাৰে পঢ়িব লাগিব এনেকুৱা ধৰণৰ ইনষ্টিটিউটত আৰু সেই পঢ়া শুনা কৰি আগবাঢ়ি যাব পাৰিব জীৱনত আন এটা স্থানলৈ যাম তাতো অলপ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম সকলোৰে লগত কথা পাতিলোঁ নিশ্চয় আপোনালোকে গম পালে এই শিক্ষানুষ্ঠানখন কেনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান আৰু ইয়াত পঢ়িলে কেনেকুৱা ধৰণৰ জীৱনত আগুৱাই যাব পাৰে আৰু লেব টেকনিচিয়ান কেনেকৈ হ'ব পাৰে দাদা শেষত এটা কথাই সুধিম ইয়াত পঢ়িবৰ কাৰণে কোৱালিফিকেশ্যন কি হ'ব লাগে 2 নম্বৰ কথা ফ্ৰী ষ্ট্ৰাকচাৰটো বেলেগতকৈ কম বুলি আপোনালোকে কৈছে ৰিজনেবল হয় আৰু অনুষ্ঠানটো ক'ত আছে আচ্ছা আমাৰ অনুষ্ঠানটো আছে একচুৱেলি লখৰা ছাগলপাৰা আৰু নতুনটো হ'ব আমাৰ নালাপাৰা আমাৰ বেহাৰবাৰীৰ ওচৰত যিটো আছে তাতে আৰু এইটোৰ কোৱালিফিকেশ্যন হিচাপত লাগিব হাই ছেকেণ্ডেৰী পাছ তাৰমানে 10+2 উইথ ছায়েন্স PCB লাগিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লাগে পাৰ্চেণ্টেজটো 45ৰ ওপৰত থাকিলে ভাল আৰু যদি ডিপ্ল'মা কোনোবা পৰে তেনেহ'লে 40 ৰখেপাখে থাকিলে হ'ব আৰু যদি কাষ্টৰ হয় তেনেহ'লে পাৰ্চেণ্টেজ অলপ ৰিডিউচ হয় এইটো আমাৰ গভৰ্ণমেণ্টে দিয়া বা শ্ৰীমন্ত শংকৰদেৱ হেল্থ এণ্ড ছায়েন্সে দিয়া আৰু ফিজ ষ্ট্ৰাকচাৰৰ ফালৰ পৰা ক'লে যেতিয়া আমি কলেজ ষ্টাৰ্ট কৰোঁ তেতিয়াই মই গোটেইখিনি ছাৰ্ভে কৰিছিলোঁ আমাৰ যিখিনি কলেজ আছে এফিলেটেড কলেজ আমি প্ৰাইভেট কলেজৰ ক'বলৈ নাযাওঁ এফিলেটেড কলেজৰো অলমষ্ট 23 কলেজ আছিল তেতিয়া তাৰ ভিতৰত আমাৰ স্থান আছিলে 22 তাৰমানে ফ্ৰম দ্য লাষ্ট আমি ছেকেণ্ডত আছিলোঁ ফিজ ষ্ট্ৰাকচাৰৰ ভিতৰত আৰু এতিয়াৰ যদি ডেটত চাওঁ আমি সবচে তলত আছোঁ তাৰমানে ফিজ ষ্ট্ৰাকচাৰটো আমাৰ চবৰে কম আছে আৰু আমাৰ এডমিশ্যনৰ লগত আমি ষ্টুডেণ্টখিনিক আমাৰ মৰম হিচাপত বা এটা ষ্টুডেণ্টৰ ভাল পোৱাৰ হিচাপত আমি ইউনিফৰ্ম এটা পেয়াৰ আৰু কমপ্লিট কোৰ্চটোৰ কিতাপখিনি আমি ফ্ৰী দিওঁ কিতাপো ফ্ৰী ইউনিফৰ্ম ফ্ৰী কিতাপখিনি আমি ফ্ৰী দিয়াৰ এটাই কাৰণ যিখিনি কিতাপ বৰ্তমান চলি আছে আমাৰ এই পেৰামেডিকেল কোৰ্চটোৰ ভিতৰত আমাৰ সৌভাগ্য আমাৰ কলেজৰ যিজন প্ৰপাৰেটৰ হিচাপে আছে আমাৰ লগত ডক্টৰ অক্ষয় চন্দ্ৰ ডেকা আৰু তেওঁৰ মিছেছ ডক্টৰ বিদ্যা শ্ৰীনিবাসন তেওঁলোকে লিখা কিতাপ
গোটেই কিতাপখিনি যিমান আছে আমাৰ 3-4টা কোৰ্চৰ যিখিনি কিতাপ আছে পেৰামেডিকেলৰ প্ৰয়োজনীয় কিতাপ তেওঁলোকৰ ৰিটাৰ্ণ তেওঁলোকৰ কিতাপখিনি যিহেতু আমাৰ মানুহে লিখা নিজৰ হেৰিতে আমাৰ ল'ৰা ছোৱালীকেইটাক আমি সেইকাৰণে আমাৰ ফালৰ পৰা ফ্ৰী দিছোঁ যাতে তেওঁলোকে অন্ততঃ সেইখিনি বজাৰত উচ্চ মূল্যত কিনিব নালাগে সেইখিনি আমাৰ হিচাপত আমি তেওঁলোকক গিফ্ট হিচাপে দি থৈছোঁ আৰু তেওঁলোকৰ এই গোটেই কিতাপখিনি আমাৰ গভৰ্ণমেণ্টৰ যিকেইখন কলেজ আছে গভৰ্ণমেণ্টৰ পৰা এলাউ কৰা শেষত এইটোৱে কৈছোঁ যে এই শিক্ষানুষ্ঠানত যিসকলে পঢ়িবলৈ আহিব তেওঁলোকে ইয়াৰে প্ৰিন্সিপাল ছাৰে লিখা কিতাপেই পঢ়িব লাগিব কাৰণ এওঁ লিখা কিতাপেই বাকীসমূহ অনুষ্ঠানতো চলি আছে ডাইৰেক্ট তেখেতকো পাব লেখককো পাব টিচাৰকো পাব ধন্যবাদ আৰু এইখিনি তথ্য দিলোঁ ডেছক্ৰিপশ্যন আৰু টাইটেলত আপোনালোকে নম্বৰ পাই যাব সেয়া ৰিজনেল কলেজ অফ হেল্থ ছায়েন্স আৰু নম্বৰটো এবাৰ কৈ দিছোঁ চাই লওক এবাৰ 9864040661 আৰু বাকীকেইটা আছে আপোনালোকে পাই যাব তাতে ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰপাৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত পায়গৈ অভিভাৱকেও চাব পাৰে ভিডিঅ'টো ধন্যবাদ